হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি আমি যাম একোলেণ্ডত। বলকচোন ব্লগটো আৰম্ভ কৰোঁ। আপোনালোকে চাই যাব। আৰু আমি একোলেণ্ড আহি পালোঁ। মই দেখুৱাই যাম বাৰু। আৰু এইটো হৈছে টিকট কাউণ্টাৰ। যথেষ্ট পৰিমাণৰ ভিৰ, আমি বহুত দেৰিকৈ গৈছোঁ, 1:30ত গৈ পাইছোঁ। আহক আমি একোলেণ্ডৰ ভিতৰত কি আছে চাওঁ। আমি গৈ পাওঁতে যথেষ্ট দেৰি হৈছে। আমি 1:30ত গৈ পাইছোঁ, তথাপিও চাই যাওক। মই কিমান কি দেখুৱাব পাৰোঁ নাজানো, যথেষ্ট মানুহ, তথাপিও যিখিনি দেখুৱাব পাৰোঁ চাই যাওক। এইটো বোলে কিবা মিৰৰ হাউচ। চাওঁ বলকচোন কি আছে ভিতৰত। এনেকৈ লাইন পাতি আছে মানুহবোৰে, বহুতে বেছি মানুহ। তো বলক যাওক। কেনে ধৰণৰে এইটো, কিবা গোটেই ভূত চুত থকা যেন পায়। বলকচোন চাওঁ। মই ড্ৰেছ পাতি পূৰা চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া পানীত দিম। আপোনালোকে চাই যাওক। লেতেৰা পানী, এইবোৰ বিৰাটেই লেতেৰা পানী, তথাপিও নুমিছোঁ আৰু। গোটেইখিনি দেখাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইল ৱাটাৰপ্ৰুফ নহয়। মই এইটোত উঠিলোঁ, কিন্তু দেখুৱাব পৰা নগ'ল মোৰ মোবাইলটোৰ কাৰণে। তথাপিও যাকে নহওক পিছত হ'লেও দেখুৱাই দিছোঁ। এইটোত উঠিবৰ কাৰণে বহুত দীঘলে লাইন আছিল, কিবাকেহে উঠিলোঁ আৰু। চাই যাওকচোন। তো এইখিনিয়ে আছে ভ্লগটো। মই বহুত জেগাত উঠিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয়। যিমানখিনি পাৰোঁ মই দেখুৱালোঁ অলপ। আৰু যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব দেই।